Hello guys, আজি আমি হালত বগৰী খাম। এয়া দেখিছে আমাৰ বগৰী খাই। এয়া আমি গৈ আছো বৰ্তমান চাৰটাপত বগৰী খাবলৈ। তুমি তো গাইস এয়া ঠাণ্ডা হৈ গ'ল বগৰী। ৱাও। এইফালে পৰিবা আছে, এইফালে আমাৰ ৰীনা আছে, মই। তো এতিয়া আমি বহি কেনে খাবলৈ আহিছো বগৰী। ঐ উঠি আহিলো আমি বগৰী ওপৰলৈ। খালে। আহক আহক আমি আহিলো ৰ'দত বহি বগৰী খাম ব্লগ বনাই। বগৰী খাইছো এনেকুৱা জেগাত ঠেলা হেঁচা হৈ গৈছে ইয়াৰ। ৰ'দত বহি বগৰী খোৱা মজাটো কাহ হৈ আছে কিন্তু বগৰী এৰি দিয়া নাই। তো বহুত হেহা হ'লে বগৰী খাবলৈ এয়া নাই। ইয়াত জলকীয়া দিয়া হৈছে, ৰেড চিলি চব মিক্স। আপোনালোকে যদি খাব বিচাৰে আহিব, কণ্টেক্ট কৰিব আমাৰ সুজিতক, ই বুটলি আনিছে। চাই থাকিব দেই শেষলৈকে। পুৰা খাইছে বগৰী। খাই দিওঁ ন নিমখ চাট মছলা বগৰী, বগৰী চাট মছলা নিমখ। সেয়া আহিব পোৱা নাই, এইফালে আৰু আহিছে মানুহ। বগৰী খোৱা বহুত মানুহে টেষ্টি ধেৰ হৈছে। হ'ল। সিহঁতকো উঠাই দিয়া। দেখাই আছো। গাইজ ইয়াত মালেই নাই দেখোন। আমি খাবলৈ আহিছিলোঁ বগৰী তিনিটাই, এখেত ক'ৰ পৰা তৎকি বগৰী গোন্ধ পাই মানে চৰ্টৰ ওপৰত বগৰী আমি খাইছোঁ। ই বোলে অকণমান সৰহকৈ খাওঁ বুলি প্লেটখন তাৰ হাতত লৈছে বাছক। প্লেট এবাৰ ছাৰৰ হাতত। আপোনালোকক এবাৰ বগৰী খোৱা ভিউটো দেখাই দিওঁ দেই। এইয়া বেলকনিত, বেলকনি চৰ্টৰ ওপৰত একেটাই আৰু দিয়া। এইয়া ভাস্কৰ জ্যোতি চিনেমা হলৰ বগৰী খাই হৈ গ'ল। এতিয়া যাংগৈ দেই। কৈ দিয়া, অনুভৱ কৰি দিয়া। চামুচ এটাকে চেলেকিছে এইটোৱে। বগৰীটো গিলি পালোঁ পাই। মোৰ বগৰী পেটত মোক এতিয়া বগৰী গৈ চাব। यहाँ पर खा रहा हूँ हम बगड़ी। কোনো নাই দেখিছেনে?